নমস্কাৰ বন্ধু বান্ধৱীসকল, মই তোমালোকৰ বাবে আৰু এখন ৰচনা লৈ আহিছোঁ। সেইখন হৈছে বিজ্ঞানৰ অৱদান। এইবোৰ তোমালোকৰ পৰীক্ষাত আহি থাকে প্ৰায়, আৰু সেইবাবে মই তোমালোকৰ ইম্পৰ্টেণ্ট ৰচনাবোৰ দিবলৈ চেষ্টা কৰিছোঁ। আৰু যদি তোমালোকক আৰু কিবা কিবি ৰচনা লাগে তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিজ্ঞানৰ অৱদান। আৰম্ভণি। আধুনিক যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানক বাদ দি আজিৰ মানুহৰ জীৱন যাত্ৰা অচল। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সকলো সময় আৰু সকলো কামতে আমাৰ জীৱন বিজ্ঞানে নিয়ন্ত্ৰণ কৰিছে। আজি আকাশ বতাহ মাটি পানী সকলোতে বিজ্ঞানৰ ৰাজত্ব চলিছে বুলিব পাৰি। নিত্য নতুন আৱিষ্কাৰেৰে মানুহৰ জীৱন যাত্ৰা সহজ আৰু ৰোমাঞ্চকৰ কৰি তোলাৰ ক্ষেত্ৰত বিজ্ঞানৰ অৱদানে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। বিজ্ঞানৰ অৱদান। বিজ্ঞানৰ অৱদানৰ কথা চিন্তা কৰিলে আমি দেখিবলৈ পাম যে বিজ্ঞানে মানুহৰ দৈনন্দিন জীৱনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। বহু যুগৰ আগেৰে মানুহে আৱিষ্কাৰ কৰা জুই আৰু চকাই বৈজ্ঞানিকসকলক বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। যাতায়াত, যোগাযোগ, স্বাস্থ্য, কৃষি, দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী আৰু মনোৰঞ্জন আদি সকলো দিশতে বিজ্ঞানৰ কালজয়ী অৱদানে মানুহৰ জীৱন যাত্ৰা সহজ আৰু আৰামদায়ক কৰি তুলিছে। ঘড়ী আৱিষ্কাৰেৰে মানুহক সময়ৰ প্ৰতি সচেতন কৰি তুলিলে। দিক নিৰ্ণয় যন্ত্ৰ আৱিষ্কাৰেৰে জলপথৰ গম সুচল হৈ পৰিল। ছপা যন্ত্ৰ আৱিষ্কাৰেৰে মানুহক সহজে কিতাপ পঢ়িব পৰা কৰি তুলিলে। পৃথিৱীজুৰি শিক্ষাৰ প্ৰসাৰ সাধন ঘটি মানুহৰ মগজুৰ দ্ৰুত উন্নতি আৰু বিকাশ সাধন হ'বলৈ ধৰিলে। উৰাজাহাজ আৱিষ্কাৰ কৰি আকাশমাৰ্গত বিচৰণ কৰিব পৰা হ'ল। উৰাজাহাজত উঠি মানুহে পৃথিৱীৰ প্ৰতিখন দেশলৈ অতি সহজে যাব পৰা হ'ল। এই শতিকাৰ বিজ্ঞানৰ অতি চমকপ্ৰদ আৱিষ্কাৰ হ'ল ৰকেট আৱিষ্কাৰ। ৰকেট আৱিষ্কাৰ হোৱাৰ ফলতেই আমেৰিকাই এপ'ল' 11ত গৈ চন্দ্ৰত পদাৰ্পণ কৰিলে। কম্পিউটাৰ যন্ত্ৰ আৱিষ্কাৰ, মোবাইল ফোন, চিলাই মেচিন, ৱাশ্বিং মেচিন আদি আৱিষ্কাৰৰ ফলতেই মানুহে বহুতো সময় আৰু শক্তি ৰাহি কৰিব পাৰিছে। চিকিৎসা বিদ্যাৰ ক্ষেত্ৰতো মানুহে চৰম উন্নতি লাভ কৰিব পাৰিছে। ৰসায়ন বিদ্যাৰ উন্নতিৰ ফলতেই নানাবিধ বেমাৰৰ ঔষধ, ভিটামিন আদি প্ৰস্তুত কৰি মানুহৰ জীৱনী শক্তি বৃদ্ধি ঘটাইছে। বিজ্ঞানৰ উন্নতিৰ ফলতে আজি মানুহৰ কিডনী, হাৰ্ট আদি অতি জটিল অংগ পতংগবোৰো ভাল সলনি ঘটাব পাৰিছে। ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, পানী সিঁচা মেচিন, ৰাসায়নিক সাৰ উদ্ভাৱন কৰি কম শ্ৰমতে অধিক কৃষিজাত সামগ্ৰী উৎপাদন কৰিব পাৰিছে। বহুমুখী পৰিকল্পনাৰ আঁচনিৰ জৰিয়তে নদীত বান্ধ দি আজিৰ বিজ্ঞানে একাধিক কাম কাৰ্যকৰী কৰাৰ উপৰিও কিছুমান ঠাইত বানপানীৰ প্ৰতিৰোধ কৰিব পাৰিছে। আমি ৰাতিপুৱা উঠি দাঁত ঘঁহা ব্ৰাছ আৰু টুথপেষ্ট, ৰন্ধন গেছ, প্ৰেছাৰ কুকাৰ, গেছ ষ্টভ আদি ঘৰৰ সকলো বস্তু বিজ্ঞানৰে অৱদান। এতিয়া অপকাৰটো। বিজ্ঞানে আগবঢ়োৱা ইমান মহৎ অৱদানবোৰৰ পাছতো ইয়াৰ এটা অপকাৰী দিশ আছে। পৃথিৱীৰ ভালেকেইখন দেশে আণৱিক শক্তি আৱিষ্কাৰ কৰাৰ ফলত মানৱ জাতি আতংকিত হৈ পৰিছে। বিভিন্ন সময়ত মহাসাগৰবিলাকত কৰা পাৰমাণৱিক পৰীক্ষা নিৰীক্ষাই জল আৰু স্থলভাগৰ অনেক ক্ষতি সাধন হৈছে। কল কাৰখানাসমূহৰ পৰা ওলোৱা ধোঁৱাই আকাশমাৰ্গ ধোঁৱাময় কৰিছে। চেনিকল, কাগজ কল, তৈল উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা পেলনীয়া জুলীয়া পদাৰ্থই জলভাগ দূষিত কৰিছে আৰু নানা বেমাৰৰ সৃষ্টি কৰিছে। শস্য পথাৰ নষ্ট কৰিছে। মানৱ কল্যাণৰ কাৰণে আৱিষ্কাৰ কৰা বহুতো বস্তুৱে মানুহক নিষ্কৰ্ম কৰি তুলিছে। কম্পিউটাৰ আৱিষ্কাৰৰ ফলত নিবনুৱা সমস্যাৰ বৃদ্ধি কৰিছে। নানা মৰাণস্ত্ৰবোৰ সহজলভ্য হৈ পৰাত মানুহে মানুহক হত্যা কৰা সাধাৰণ কথা হৈ পৰিছে। মটৰ দুৰ্ঘটনাত প্ৰতিদিনেই মানুহৰ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। সামৰণি।
সকলো বস্তু আৰু কামৰে ভাল বেয়া দুটা দিশ আছে। বিজ্ঞানীসকলে জীৱনজোৰা ত্যাগ আৰু সাধনাৰ বলত মানৱ কল্যাণৰ হকে নানা বস্তু আৱিষ্কাৰ কৰে। কাৰণে অভাৱেই আৱিষ্কাৰৰ মূল। পাৰমাণৱিক শক্তি সমূহক ধ্বংসাত্মক কামত নলগাই সৃষ্টিমূলক কামত ব্যৱহাৰ কৰিব লাগিব। ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবে দেখে দেখে যুদ্ধ বিগ্ৰহ লাগি আৰু লগাই মানুহৰ ধ্বংসৰ যজ্ঞ কৰাৰ পৰা প্ৰতিখন দেশেই বিৰত থাকিব লাগিব। বিজ্ঞান মানৱ জাতিৰ ধ্বংসৰ কাৰণে নহয়, মানৱ কল্যাণৰ আহিলাৰূপে ব্যৱহাৰ কৰিব লাগিব মানুহেই। ইয়াৰ ব্যতিৰেকে বিজ্ঞান মানৱ জাতি আৰু পৃথিৱীৰ ধ্বংসৰ কাৰণ হৈ পৰিব। সেয়া যেন কেতিয়াও কোনো যুগতেই হৈ নুঠে। এনেকৈ লিখিলেও তোমালোকে হৈ যাব ৰচনাখন। আৰু তোমালোকে যদি কোনোবা নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ মই আৰু তোমালোকৰ বাবে ৰচনা লৈ আহি থাকিম। আৰু এতিয়া তাৰ পাছতে মই বনাম বুলি ভাবিছোঁ পৰিৱেশ প্ৰদূষণৰ ভিডিঅ'টো। তোমালোকে লাগিবনে নালাগে এইটো কমেণ্ট কৰি জনাবাচোন, কাৰণ পৰিৱেশ প্ৰদূষণ ইমান এটা মই অহা দেখা নাই, সেইবাবে তোমালোকে কমেণ্ট কৰিবা। ধন্যবাদ।